Hi, good morning. আপোনালোক সকলোকে ওয়েলকাম মাই নিউ ব্লগ। আজি ধুনীয়া এটা টেষ্টি ৰেচিপি দিম। এনেকৈ বনাই খাব, বহুত টেষ্টি পাব খাই। আৰু থেংক ইউ ছ' মাছ মোৰ আগৰ ভিডিঅ'বিলাক সকলোৱে চোৱাৰ কাৰণে আৰু ছাপোৰ্ট কৰাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। এতিয়া মানে মই আজি অলপ গাটো ভাল নহয়, জ্বৰ সেইটো কাৰণে অলপ এনেকুৱা অৱস্থা। চুৱেটাৰ পিন্ধি আছোঁ, ঠাণ্ডা বহুত, মোৰ জ্বৰ উঠি আছে 2-3 দিন হ'ল। এনেকৈ ভিডিঅ' দি আছোঁ আৰু ধন্যবাদ আপোনালোকে সকলোৱে ছাপোৰ্ট কৰাৰ কাৰণে। আৰু এতিয়া মই ৰেডি কৰিছোঁ অলপ অলপকৈ বনাবলৈ, দেখাই আছোঁ আপোনালোকক। চাব সকলোৱে, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু আপোনালোকে যদি কোনোবা নতুন মোৰ ভিডিঅ' চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ। চাই যাওক, সম্পূৰ্ণ ভিডিঅ'টো চাই যাব। এইফালে মই লৈছোঁ আলু 2টা সৰু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজ 2টা কাটি লৈছোঁ, আদা নহৰু, তাৰপৰা ধনিয়া, কাশ্মীৰী ধনিয়া, তাৰপিছত তেজপাত আৰু কাৰি পাত্তা। তাৰপৰা লৈছোঁ গৰম মছলা, চিকেন মছলা, তাৰপৰা কাশ্মীৰী ধনিয়া আছে অকণমান। আদা নহৰুটো একেবাৰে পিচি নল'লেও হ'ল, অকণমান থেতেলিয়াই ল'ব লাগে, একেবাৰে গুড়ি কৰি নিপিচিলেও হ'ব। সেইটো হৈছে চিকেন লিভাৰ আৰু চিকেন গিজাৰ আছে 2-3টা। এইটো অকণমান বইল কৰি ল'ম, তাৰপৰা বনাম। সৰু সৰুকৈ কাটি থোৱা আছে। এইফালে কেৰাহী তেল গৰম হৈ আছে। এইফালে গৰম হ'ল তেল, তাতে পিঁয়াজ দিয়া হৈ গ'ল। প্ৰথমতে পিঁয়াজটো দি অকণমান ভাজি ল'ম। পিঁয়াজটো দি পিঁয়াজখিনি অকণমান সিজিবলৈ দিম ভাজি। পিঁয়াজ ভজা হৈ গ'ল, ইয়াত দিম তাৰপৰা কাৰি পাত্তা, মানে এইটো নৰসিংহ পাত। নৰসিংহ পাতটো দি অকণমান ভাজি ল'ম। তাৰপৰা দিম এতিয়া আদা নহৰু পিচি থোৱা, আদা নহৰুখিনি দি অকণমান ভাজি ল'ম। তাৰপিছত দিম ইয়াত হালধি পাউডাৰ দিম অকণমান, মানে জোখত আৰু যিমানটো লাগে। ইয়াৰ পিছত দিম অকণমান চিলি পাউডাৰটো চবেই নিজৰ নিজৰ জোখত দি ল'ব, কাৰণ চবেই ইমান বেছি জলকীয়া খাব নোৱাৰে। আৰু আমাৰ জলকীয়া খোৱাটো অলপ বেছি হয়, কাৰণ মাংসটো অকণমান জ্বলা হ'লে বেছি ভাল লাগে খাই। চিলি পাউডাৰটো দিয়াৰ পিছত অকণমান ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত এতিয়া দিম মাংসখিনি দি দিম ইয়াতে অকণমান। মাংসখিনি দিয়াৰ পিছত অকণমান ভাজি ল'ম। বইল কৰি লোৱা আছিলে ন, ইমান বেছি ভাজি ল'ব নালাগে, 10 মিনিটমান একেবাৰে ল' ফ্লেমত ভাজি ল'ম। মাংসটো ভাজি হৈ গ'ল। তাৰপিছত এতিয়া সৰু সৰুকৈ আলু কাটি থোৱা আছিলে, আলু দি দিম ইয়াতে। আলুখিনি দি অকণমান ভাজি ল'ম। ইয়াতে জালুকো অকণমান দিম, জালুককেইটা অকণমান গৰম কৰি ল'ম, তেতিয়া মানে ভাঙিবলৈ ভাল হ'ব। ইয়াতে এতিয়া এই মছলাখিনি দি দিম। ধুনীয়াকৈ ভজা হৈ গ'ল, মাংসটো ধুনীয়াকৈ সিজি গ'ল। আলুটো অলপ বাকী আছে, কাৰণ আলুটো দেৰিকৈ দিয়া হৈছে ন, আৰু মাংসখিনি বইল কৰি লোৱা হৈছে। ইয়াত এতিয়া গুড়ি কৰি থোৱা জালুকৰ পাউডাৰকণ দিম, তাৰপৰা মিট মছলা, তাৰপৰা গৰম মছলা, তাৰপৰা ইয়াত তেজপাতটো দিয়া হ'ল, অকণমান ভাজি ল'ম তেজপাতটো দি। হৈ গ'ল ভাজি। ইয়াত পানী দি দিলোঁ অকণমান, মানে পানী দি উতলাই ল'ম।
পানীটো অকণমান বেছি ৰাখি দিম, কাৰণ আমি যি আমাৰ বেলেগ চব্জি একো নাই বনোৱা, সেইটো কাৰণে ইয়াতে অলপ জোলটো অলপ বেছি কৰি দিম। হৈ গ'ল অলমষ্ট, আলু সিজি গ'ল ধুনীয়াকৈ, মাংসও ধুনীয়াকৈ সিজি গ'ল। কালাৰ কিমান ধুনীয়া লাগিছে চাওক, এবাৰ বনাই খাই চাব, ইমান টেষ্টি হয়। য'তে ষ্টাৰ্ট কৰিছোঁ ততে আহিছোঁ ফিনিছ কৰিবলৈ, ততে আহিছোঁ। আৰু মানে বাৰান্দাতে বহি আছোঁ মই এতিয়া, সন্মুখতে বাৰান্দা আছে, বাৰান্দাতে বহি আছোঁ। আৰু আপোনালোকে দেখিলে চিকেন লিভাৰ কেনেকুৱা, বহুত টেষ্টি, বহুত টেষ্টি হৈছে। আৰু এনেকৈ বনাই খাই চাব, আপোনালোক সকলোৱে ভাল পাব খাই। বনাই চাব এনেকৈ। চবৰে পচন্দবোৰ বেলেগ বেলেগ ন, সেইটো কাৰণে কিন্তু ভালেই পাব, মানে সেইটো বস্তু খাই এনেকৈ ভালেই পাব। আৰু আমাৰ জালুক দি দিয়া হৈছে সৰহকৈ, মানে গা বেয়াটো, সেইটো কাৰণে আজি জালুক খোৱা হ'ব সৰহকৈ। খাই চাব সকলোৱে বনাই। আৰু থেংক ইউ মোৰ ভিডিঅ' চোৱাৰ কাৰণে সকলোকে। যদি কোনোবা নতুন আছে ভিডিঅ' চোৱা, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু থেংক ইউ ছ' মাছ ওৱান্স এগেইন। আৰু ঠিক আছে, আকৌ লগ পাম নতুন এটি ভিডিঅ'ত। থেংক ইউ।